নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভাল। নিলাক্ষী ব্লগৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। থাম্বনেইলখন দেখিতো গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখিনিতে যদিহে মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'ৰ মাজলৈ যাওঁ। কোনে আনি দিছে? তোমাৰ পাপাই মৰম কৰেনে? কিমানখিনি কয় দেখুৱাই দিয়া। সেই 1 খোপা বুলি কয়নে? মানে চোৱা বোলে চাই কোৱা। খাই লোৱা। গোটেইটো খালা? এপিনে চোৱা আকৌ। গোটেইটো খাই দিলা। কোৱা আজি মই চুৱেটাৰ পিন্ধি আছোঁ দিনতে কোৱা। এপিনে চাই নোকোৱা কিয়? খোৱা খুব চোৱা লেলুৱাই। দিৱালীৰ দিনাখন দেউতাকে অলপমান চকৰি এটা ঘূৰাই দিলে আৰু তাই সেয়াই চাই তাই অলপমান ভালো পালে। আৰু তাইক সেইখিনিয়ে দেখুওৱাৰ লগতে আমি পটাখৰি এডালতে ভৰাই পেলাই যি বেলেগ ল'ৰা ছোৱালী যেনেকৈ খেলি আছে তাইৰ মনটো বেয়া লাগিব বুলি পটাখৰি এডালতে ভৰাই পেলাই তাইক ফুলজাৰি এডাল ঘূৰাবলৈ দিলোঁ। লগতে দেউতাক কাষতে ৰৈ আছে, তথাপিও অলপমান সাহস দিছোঁ। যি হ'লে তাইও মনটো ভাল লাগিছে, সেইকাৰণে অলপমান এৰি দিছোঁ। ইমানখিনিয়ে, আৰু বেছি লগাব নিদিলোঁ বাৰু, এডালেই দিলোঁ। আৰু লগতে আমি পালোঁহি নাটকৰ স্থলী। নাটক এখন হৈ আছিলে, আমাৰ দিৱালীতে নাটক কৰে আমাৰ ঘৰৰ কাষতে লোকেল ল'ৰা ছোৱালীখিনিয়ে। আৰু ভূপেন হাজৰিকাদেৱৰ গান এটাৰে আৰম্ভ কৰিলে, নাটকখন চলি আছে। দেৱালীত প্ৰত্যেক বছৰে নাটক কৰে গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে লগ লাগি। সেয়ে অলপমান নাটকৰ এটা দৃশ্যাংশ, জমনি দৃশ্যাংশ এটা আপোনালোকক দেখুৱালোঁ। সিমানখিনিয়ে। তেনেহ'লে অহা বছৰো আকৌ দেখুৱাম আপোনালোকে যদি মোৰ চেনেলটো আগুৱাই লৈ যায়, নহয় জানো? তেন্তে বলক বাকীখিনি ভিডিঅ'লৈ আগবাঢ়োঁ। গাইজ, যোৱাকালি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু যোৱাকালি ভিডিঅ'টো আৰম্ভ কৰি আজিও শেষ কৰিব পৰা নাই। একচুৱেলি ৰাতি নাটক চাবলৈ গ'লোঁ, আপোনালোকেতো দেখিছেই। নাটক চাই আহি পোৱালৈ সোনকালে হ'ল নাটক আৰম্ভ। 7:30 পৰা আৰম্ভ হৈছে, 10:30 শেষ হৈছে। নাটকখন চাই বেয়া লগা নাই, ভাল লাগিছে। আপোনালোকক তাৰে অলপমান দৃশ্যাংশ দেখুৱাইছোঁ। যি হ'লেও নাটকখন চাই আহি পাওঁতে যেতিয়া 11টা বাজিলে, সেয়েহে মই ভাবিলোঁ আৰু ভিডিঅ'টো এইখিনিতে সামৰণি, মানে ভিডিঅ'টো ষ্টাৰ্ট নকৰোঁ আৰু বুলি ভাবিলোঁ। সেয়ে ভাবিলোঁ আজিয়ে সামৰণিটো কৰি দিম। সেইকাৰণে এতিয়া ভাবিছোঁ ৰাতিপুৱা গা পা ধুই আজৰি হৈ ল'লোঁ। হৈ লৈ ছোৱালীক স্কুলতো থৈ আহিলেগৈ। তাৰপাছত এতিয়া মই ভাতো বনাই আছোঁ, লগতে একাপ চাহো খাই ল'ম। স্কুল মানে তাইক একচুৱেলি মই অংগনবাড়ী স্কুলত থৈ আহোঁ সদায়। আগতে কেইদিনমান থাকিছিলোঁ, আমনিও কৰিছিল, যি হয় সেইকাৰণে থাকিব লগা হৈছিল। কিন্তু এতিয়া থাকিব লগা নহয়। আজি 3-4 দিনমান হৈছে তাইক মই এৰি থৈ আহিব পাৰিছোঁ। সেয়ে এতিয়া একাপ চাহ খাই লওঁ, লগতে মোৰ ভাতটো হৈ অৱস্থা হৈছে। বাকীখিনি কি কৰোঁ কি নবনাওঁ, কিবা এটা বনায়ো দেখুৱাম আপোনালোকক অলপমান বেলেগ ষ্টাইলত। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু পাকঘৰলৈকে যাওঁ ব'লক। এফালে চাহ পাতি থৈছোঁ, আনটোফালে দালি উতলি আছে। দালি হওঁ অৱস্থা। দালিখিনি একেবাৰে মই তেল মাৰিয়ে দিলোঁ পটককৈ হ'বৰ কাৰণে। বাকী মাংস অলপ বনাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু এতিয়া চাহ পানী খাই ল'লোঁ। চাহখিনি খাই লৈ এতিয়া ব'লক মাংস ৰন্ধা প্ৰচেছটোলৈকে যাওঁ, আপোনালোকক দেখুৱাই দিওঁ কেনেকৈনো মই ৰান্ধিছোঁ। আৰু আপোনালোকে এনেকৈ ৰান্ধি পেলাই খাই চাবচোন, নিশ্চয় ভাল পাব। এটা বেলেগ সোৱাদ হৈ যায়। আৰু ৰন্ধাৰ ষ্টাইলটো যদি বেলেগ হয় নহয়, খোৱাৰ ষ্টাইলটো বেলেগ হয়। তেনেহ'লে ব'লক মই কেনেকৈ বনালে সেয়া দেখুৱাম। আৰু গেছত কেৰাহীখন পাতি তাপ হোৱাৰ লগে লগে দিলোঁ মিঠাতেল। মই আপোনালোকে জানে মই বেছি মিঠাতেল নিদিওঁ, খুব কম তেলত মই বনাবলৈ ট্ৰাই কৰোঁ। সেয়েহে আৰু এতিয়া লগে লগে পিঁয়াজ আৰু তেজপাত দিলোঁ। কেমেৰাটো বন্ধ হৈ থাকিলে গমেই নাপালোঁ। আৰু ইয়াৰ লগে লগে মই দিলোঁ এটা কেঁচা জলকীয়া। সেইখিনি অলপমান লাৰি চাৰি দি অলপমান কাঢ়াকৈ ভাজি দিম। পিঁয়াজ মই বেছিকৈ তেলত নিদিওঁ, খুব কমকৈ দিওঁ। এটা পিঁয়াজ দি দিওঁ। তাৰপাছত বাকী মই পিঁয়াজ, আদা, নহৰু গোটেইখিনি মই একেলগে থেতেলি দিওঁ। থেতেলি দিলে ইয়াৰ সোৱাদটো বেলেগ হৈ যায়। সেয়ে আৰু এতিয়া ব্ৰাউন হৈ গ'ল। ব্ৰাউন হোৱাৰ লগে লগে মই আদা, নহৰু, পিঁয়াজ একেলগে যিটো মই থেতালি থৈছিলোঁ, সেই থেতালি থোৱাখিনি মই ইয়াত একেলগে দি দিলোঁ। খুন্দনা এখনতে মই থেতালি লওঁ একচুৱেলি। মই সেইখিনি দি দিলোঁ।
আৰু এয়া গোটেইখিনি মোৰ অলপমান ভাজা হৈছে। এতিয়া মই দিলোঁ নিমখ আৰু লগে লগে দিম মই ইয়াতে হালধি। নিমখখিনি আপোনালোকে কমাই দিব প্ৰথম অৱস্থাত, কাৰণ মাংসখিনি পাছততো গম নাপাব ন, সেয়ে কাঢ়া হৈ যাব। লগে লগে মই অলপমান জিৰা পেকেটো দিলোঁ। আজি একচুৱেলি মোৰ তাত গুড়া ঘৰত বনাই থোৱা মোৰ গোটা জিৰাটো মই যিহেতু বনাই পেলাই থৈ দিওঁ সেইটো নাছিলে, সেইবাবে মই পেকেটকে দি দিলোঁ। আৰু এনেকৈ অলপমান ভাজিম যেতিয়ালৈকে তেল এৰি নাযায়। আৰু ইয়াতে দিলোঁ মই এটা বিলাহী। এই বিলাহীটো মই থেতালিয়ে দিছোঁ। আৰু লগে লগে অলপমান দিম পিঁয়াজ, পানী অলপমান দিম একচুৱেলি লাগি নাযাবৰ কাৰণে পানী অলপ দি দিলোঁ। আৰু এতিয়া গোটেইখিনি বিলাহীখিনি যেতিয়ালৈকে লইন হৈ নাযায় তেতিয়ালৈকে মই এনেকৈ ভাজি থাকিম। এয়া দেখিছে বিলাহীখিনি অলপ অলপ বাকী আছে, মছলাখিনি যিহেতু লাগি নাযাবৰ কাৰণে মই অলপ পানী দিওঁ। আপোনালোকে দি দিব, যিহেতু মই তেল বেছিকৈ নিদিওঁ সেইকাৰণে অলপমান পানী দিওঁ। আৰু এতিয়া আপোনাৰ মছলাৰ পৰা নিজে নিজে তেলটো বিৰিঙি উঠিব। আৰু বিৰিঙি উঠিছে দেখিছে। এতিয়া মই ইয়াতে মাংসখিনি দি দিলোঁ। মাংস আৰু আলু মই একেলগতে দিলোঁ আজি। আৰু এতিয়া মই মছলাখিনি সানিয়ে বেছি সময় নাৰাখোঁ, লগতে ঢাকোন লগাই দিম। ঢাকোন লগাই লগাই মই ইয়াক ভাজি থাকিম। আৰু ইয়াত আৰু একো নকৰোঁ, ছোৱালীৰ কাৰণে নমাই থৈহে মই বাকী জালুক আৰু জলকীয়াটো দিম। মই জলকীয়া পেকেটেই দিম আৰু গৰম মছলা মই এতিয়া নিদিওঁ, দেৰিকৈ দিম। আৰু এয়া দেখিছে আপোনালোকে মোৰ মিলাই দিয়া হৈ গ'ল। আৰু এতিয়া মই লগে লগে ঢাকোনখন লগাই দিম। আৰু এতিয়া ঢাকোনখন লগাই দিলোঁ আৰু এতিয়া ঢাকোনখন আঁতৰাই দিলোঁ। দি পেলাই মই চালোঁ মাংসৰ পৰা পানীটো ওলোৱা ষ্টাৰ্ট কৰিছে। কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈ আহিছে। বিলাহীটো দিলে সদায় কালাৰটো খুব ধুনীয়া হয়। বিলাহীটো একচুৱেলি ভাজি দিব লাগে, সেইকাৰণে এনেকৈ ভাজি থাকোঁ। আৰু বাৰে বাৰে ঢাকোন লগাই লগাই মই এনেকৈ ভাজি থাকিম। আপোনালোকে চাই থাককচোন। এনেকৈ বনালে সোৱাদটো বৰ সুন্দৰ আহে, সেইকাৰণে মই এনেকৈয়ে বনাওঁ। সদায় সদায় মই এটা এটা বেলেগ ষ্টাইলত নিজে বনাবলৈ চেষ্টা কৰোঁ। আকৌ এবাৰ মই পুনৰ ঢাকোন লগাই দিম, যিহেতু পানী অলপ অলপ ওলাই আছে। সেয়ে ঢাকোনখন লগাই থৈ দিলে পটককৈ হোৱা যেন লাগে, সিজি অহা যেন লাগে, যিহেতু বিলাহীটো দিছোঁ। সেয়ে আকৌ মই পুনৰবাৰ ঢাকোনখন আঁতৰাই পেলাই চালোঁ যে পানী অলপ অলপ শুকাবলৈ আৰম্ভ হৈছে। লাগি নাযাবৰ কাৰণে খুব সঘনাই লৰাই থাকিব লাগিব। আৰু ইয়াতে আৰু মই ছেকেণ্ড পানী ব্যৱহাৰ আৰু একেবাৰে নকৰোঁ। এনেকৈ মই ইয়াতে ভাজি থাকিম। মাংসৰ পৰা যিকণ পানী ওলাব সেইকণ পানীতে জুইটো মই মিডিয়াম চাইজত ৰাখি ভাজি থাকোঁ বহুত সময়। ভাজোঁতেই সিদ্ধ হৈ গ'লে মাংসটো খাই সোৱাদ লাগে। আৰু আপুনি যিমান ভাজিব তাৰ কালাৰটো সিমান বেছি চেঞ্জ হৈ হৈ গৈ থাকে। সেয়ে মই বহুত বেছি ভাজোঁ। পানী দিয়াৰ পাছত মই গৰম পানী দিওঁ, যিহেতু বেছি আৰু ই কৰি নাথাকোঁ, উতলাই নাথাকোঁ। আৰু আকৌ এবাৰ পুনৰবাৰ মই ঢাকোন লগাই দিলোঁ। আৰু এয়া অলপমান পানী দি দিলোঁ ছোৱালীৰ কাৰণে, তাইৰ কাৰণে নমাই থ'বৰ কাৰণে অলপমান পানী দিলোঁ। আলু আপোনাৰ সিজি গ'ল, 90%ৰ বেছি সিজিছে, 100% হোৱাগৈ নাই। সেয়ে এতিয়া ছোৱালীৰ কাৰণে নমাই থৈ এতিয়া মই দিলোঁ অলপমান ইয়াতে জিৰা, জালুক দিলোঁ। আৰু মই এইখিনি জালুকীয়াকৈ বনাব বিচাৰিছোঁ কাৰণে জালুকটো অলপ সৰহকৈ দিলোঁ। লগতে মই ৰেড চিলি পেকেটটো দি দিলোঁ, তেতিয়াহে কালাৰটো খুব সুন্দৰ আহিব, নহয় জানো। সেয়ে আৰু আপুনি এইকণ চৰ্দি লাগি থাকিলে যদি আপুনি এইকণ ৰুটিৰ লগতো খাব পাৰে, আৰু যদি বিচাৰে মই ভাতৰ লগতে খাম তেতিয়াও খাব পাৰে। আৰু এতিয়া পানী ঢালি দিলোঁ। গৰম পানী দিয়াৰ কাৰণে লগে লগে মোৰ উতল পৰি গ'ল। যিহেতু অকলে অকলে কেমেৰাটো ধৰি কৰিব লগা হৈছে, সেয়েহে আপোনালোকক প্ৰত্যেকটো বস্তু দেখুৱাই যাব পৰা নাই। সেয়েহে মই মুখেৰে কৈয়ে গৈছোঁ গোটেইখিনি। এতিয়া মই অলপমান গৰম মছলা দিলোঁ, চাহী গৰম মছলাটো ব্যৱহাৰ কৰিছোঁ মই, ইয়াৰ স্মেলটো বৰ ধুনীয়া হয়। সেয়ে বাছ আৰু বেছি সময় লৰাই নাথাকোঁ, মাংসখিনি মই এনেকৈ ৰাখিছোঁ। ইচ্ছা কৰিলে আপোনালোকে ৰুটিৰ লগত খায়, ভাতৰ লগত খায়, সেইটো আপোনালোকৰ কথা। তাৰে মাংসখিনি খাই ভাল লগা বুলিয়ে ক'লে, ছোৱালীটো ভাল লগা বুলি কৈয়ে সদায় একচুৱেলি, কাৰণ সন্তানে নিজৰ মাকৰ হাতেৰে খাই এনেও ভাল পায়, সেইটোতো হয়েই। মিষ্টাৰেও খাই ভাল পায়, প্ৰত্যেকজন হাজবেণ্ডেও খাই ভাল পায়, মিছেছে যি বনায়। সেয়ে তথাপিও ক'লোঁ খাই ভাল লাগিলে, মই নিজেও কৈছোঁ খাই ভাল লাগিছে বুলি। কিহৰ কাৰণে বেলেগ বেলেগ ষ্টাইলত বনাই খালে বেলেগ বেলেগ এটা এটা সোৱাদ আহে। সেয়ে মই এনেকৈ আজি বনাই খাই চালোঁ। আগতেও মই বনাই খাই চাইছোঁ, কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই, কিন্তু আজি বনাই খাই চালোঁ, আপোনালোকৰ লগত শ্বেয়াৰো কৰিলোঁ। আৰু ভাবিছোঁ এতিয়া ভিডিঅ'টো খুব বেছি দীঘলীয়া নকৰি এইখিনিতে শেষ কৰোঁ। আৰু যদিহে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু বহুতে চাই ছাবস্ক্ৰাইব কৰি থৈ নাযায়, আপোনালোকলৈ মোৰ অনুৰোধ যে আপোনালোকে ভিডিঅ'টো চালে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি যাব বুলি
বুলি মোৰ আশা আছে আপোনালোকে এটা লাইক এটা ছাবস্ক্ৰাইব বা এটা কমেণ্টে মোৰ ভিডিঅ' বনোৱাত মোৰ সহায় সহযোগ কৰে মোৰ মনোবলটো বৃদ্ধি কৰে সেয়েহে পুনৰবাৰ এটা নতুন ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে বাই বাই